তাত থকা মানুহবোৰ এতিয়া ইয়াত নাই। তাত কোৱা কথাবোৰ এতিয়া ইয়াত উশাহ নিশা আৰু মদৰ নিচা। আপোনাৰ চুলিবোৰ মোৰ বাবে গাভৰু নদী, বৈ আহে বৈ যায়, চকু তিয়াই হৃদয়, হৃদয় ভাঙে মাথাউৰিৰ। কথাবোৰ ঠিক তেনেকুৱাই, পৰিকল্পনা নাই। হোষ্টেলৰ প্ৰথমবাৰৰ বাবে নিজৰ পেয়সীৰ বাবে কন্দাৰ পিছত যি হ'ল ভালেই হ'ল বুলি সান্তনা দিয়া লগৰজনক আমি বিয়ালৈ মাতিবলৈ পাহৰিলোঁ। সময়ৰ পৰিকল্পনা নাই। তোমাৰ হাতখন মোৰ হাতত থাকিলে গোটেই পৃথিৱীখনেই মোৰ হৈ পৰে। এইমাত্ৰ কলেজ চাৰিআলিত সেই একেযোৰ হাতেই আন এখন হাতৰ সৈতে। হয়, সময়ৰ পৰিকল্পনা নাই। বাদ দিয়ক, গোলাপ নহ'লেওতো প্ৰেম হয়। হাতত হাত নহ'লেই বুলি জানো মানুহ হেৰায়। চকুত চকু পৰিলেই জানো বিষাদ বয়। বুকুত গজাল মাৰিলে বুলিয়েই জানো উশাহ ৰয়। কৈ নিদিয়া কথাবোৰ হঠাৎ কৈ দিয়াটো সহজ নহয়। বিশেষজনলৈ সাঁচি ৰখা বুকুৰ মৰমবোৰ সাংঘাতিক গধুৰ হৈ পৰে কোনোবাখিনিত। তথাপিও চেষ্টা কৰা হয় বুজি উঠক এই তিনিটা শব্দৰ মাজৰ গধুৰতাখিনি। দিনটোৰ অহৰহ কথা কোৱা মানুহবোৰ হঠাৎ নাইকিয়া হয়। তথাপিও আশা ৰাখোঁ, কথা পাগুলি ৰাখোঁ তেওঁ ফোন বা মেছেজলৈ। কিমান কঠিন এই সময়, তথাপিও আমি ভালে থাকোঁ নিজক ভাল পোৱাৰ স্বাৰ্থত। বুজি উঠক এই সময়ৰ মাজৰ গধুৰতাখিনি। আমাৰ ফেণ্টাচিবোৰেই আমাক অকলে থাকিব শিকায়, নিজক ভালে ৰখাৰ স্বাৰ্থত জি থাকিবলৈ বুজায়। হঠাৎ ৰৈ দিয়াটো সহজ নহয়, কিন্তু ৰৈ দিয়াৰ গধুৰতাখিনি শিকি ৰৈ দিয়াটো সময়ৰ নিয়ম। ইয়াৰ পিছৰ সময়খিনি তেনেই স্বাভাৱিক, ঠিক থকা আৰু নথকাৰ দৰে। জীৱনত হেৰুৱাৰ বিষাদবোৰ আমি বৰ গধুৰ হ'ব বুলি ভাবি লওঁ। ঠিক তেনেকুৱাই যে তেনে নহয়। জীয়াই থকাৰ পৰিকল্পনা অন্ততঃ আমাৰ। প্ৰত্যেক দিনা আমাৰ সুখ দুখত মেৰিয়াই থকা মানুহবোৰ হঠাৎ নাইকিয়া হয়। তাৰপিছতো আমি ভালে আছোঁ, কান্দিছোঁ, হাঁহিছোঁ। নিজক ভালে ৰখাৰ স্বাৰ্থ সদায় আগত। সময়ৰ পৰিকল্পনা নাথাকে, নিজক ভালে ৰখাৰ পৰিকল্পনা থাকে। থাকে নিজৰ জীৱনক লৈ সুখী হ'ব পৰা মন্ত্ৰ, যেন এজাৰ কাঞ্চনত সেউজ বিপ্লৱ নমাই অনাৰ সূত্ৰ। ভালে থাকক সকলো। ধন্যবাদ।